নমতা বিয়ালৈ আহি এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী দেখি একদম ল'ৰা ফিদা হৈ গৈছে। তো হাই হেল্ল' গাইজ, ৱেলকাম টু নিউ ব্লগ। আজি মই আছোঁ ডিলাৰত। এইটো এখন কি ডিলাৰ? পায়েং বাজাজ ডিলাৰ, NS বাজাজ ডিলাৰ হয় নাই? তো মই আহিছোঁ চেনী বাইকখন লৈ পিনি ছাৰ্ভিচিং কৰিবলৈ। চেনীয়ে ক'লে মোক বাইকখন ছাৰ্ভিচিং কৰি আনিছা, আৰু এতিয়া আছোঁ মই ছাৰ্ভিচিং চেণ্টাৰত। লগত আহিছে চেনী ভাইক, এইটো চেনী ভাইক গুৰ, আৰু ইয়ে ৰহা পায়েং। আৰু এইখন চেনী বাইক ছাৰ্ভিচিং কৰিছে, হেৰি কৰিছে, এইটো মবিল চেঞ্জ কৰিছে। আৰু ব্লগটো চাই থাকক, আহিব লাগে একদম স্কিপ নকৰাকৈ চাই থাকক। আজি ব্লগটো ধামাকা হ'ব, কাৰণ আজি মই যাম নমতা বিয়া খাবলৈ, আৰু নমতা বিয়া খাবলৈও যাম, লগতে কেমেৰা লৈ যাম। মানে আমাৰ গাঁৱৰ পৰা আগৰ গাঁওখনতে বিয়াখন আছে, তাতে যাম এতিয়া। বিয়া খাবলৈ নামতা ন পোৱালি এবাৰ আমাক বিয়া খাবলৈ নামতা, সেইকাৰণে আমি নমতা বিয়া খাবলৈ যাম। চাই থাকক কেতিয়া ভিডিঅ'টো কেনেকুৱা হয়। আৰু একেবাৰে লগ পাই আছোঁ এতিয়া। হস্পিটেল যামগৈ মই, হস্পিটেল মোৰ জ্বৰ হৈছে যে জ্বৰ দেখাব লাগিব হস্পিটেলত। দেখাই পিনি বাহিৰে বাহিৰে যাম আপোনাৰ বিয়া খাবলৈ। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক নেকি। বাইকখনৰ অন্তৰখনত কেঞ্চাৰ আছে, সেইকাৰণে কেঞ্চাৰ ড্ৰপ হৈ আছে এতিয়া। তো হস্পিটেলৰ পৰা আহিলোগৈ, আৰু এতিয়া আহিলোঁ চেনী ওচৰলৈ। এই কৰি আছে কাৰেণ্টৰ কাম। যদি কাৰেণ্টৰ যদি কিবা কোনোবাই কাম কৰিব খোজে মোক জনাব, মই ইয়াক কৈ দিম, এই গুচি যাব কাম কৰিবলৈ। মই আছোঁ জ্যোতিনগৰত। তো চাবি ল'লোঁ আৰু গাড়ী চেঞ্জ কৰিলোঁ। এইখন হ'ল আপাচি, চাবিটো লৈ আহিলোঁ এতিয়া ইয়াৰ পৰা। এতিয়া আমি যাম আৰু যোৱাৰ আগত মোৰ ৰিপৰ্ট দেখাইছোঁ যাওঁ। এইটো হ'ল, এইখন হ'ল মোৰ ৰিপৰ্ট। বৰ্তমান একো নহয় বুলি কৈছে আৰু। চলাম এতিয়া আপাচি, আৰু এতিয়া বাইকৰ মটৰ ব্লগ নবনাওঁ, বেয়া নাপাব। ভিডিঅ'বিলাক চাই থাকোঁ, এতিয়া স্কিপ নকৰাকৈ চাব ভিডিঅ'বিলাক। মজা জেগা ন? আনিবলৈ পাই গ'লোঁ। এই ৰিক্সামত নাই খাবলৈ পোৱালি কেনে মোক কেনে ভালে একদম ধুনীয়া ভাল ন? তো কেমেৰা চেমেৰা লৈ পাই গ'লোঁ বিয়া খাবলৈ। এতিয়া যাম নমতা বিয়া খাবলৈ। বিয়ালৈ মাতিলে নাই মতা? তো এতিয়া যাম আমি নমতা বিয়া খাবলৈ। কেমেৰা চেমেৰা লৈ আহিছোঁ। কি ক, বেয়া হ'ব নেকি? নহয় বেয়া ন। এইটো চিন্তা মাৰি লওঁ, এই হুকটো মাৰি লওঁ। তো নমতা বিয়া খাবলৈ আহি ডাইৰেক্ট ৰিচিপশ্যনত, আৰু সেইফালে আহি ডাইৰেক্ট আধুনিয়ে কৈছে ফটো মাৰি দিবলৈ। এতিয়া ফটো মাৰি আছোঁ। তো নমতা বিয়া খাবলৈ আহি এইবাৰ মাৰা নাখালোঁ বাৰু। নে কি কোৱা? তো ভোক লাগিছে, আমি পোৱালি ভাত খাই লওঁ। অকল দিছেই, ভাত চা নাই দিয়ে। কইনাৰ বাবে কিয়া তো অকল সুধা ডিছখন দিলি, ভাত অনা নাই, আনিব ভাত দিবহি নে? পইচা দিব লগা নহয়তো, নহয় ন? নমতা বিয়া খাবলৈ আহি কেমেৰা লৈ এই লোকেল ল'ৰাখিনিৰ লগত চিনাকি লৈ এতিয়া মোক আৰু বিয়া ঘৰত কোনো একো কৰিব নোৱাৰে। পিতন নাখাতো নহয় ন? পিতন নাখা নহয় মই? মোক কোনে পিটিব নি? অঁ ঠিক আছে তেতিয়াহ'লে। কাৰো দম নাই বাৰু, এতিয়া লোকেল ল'ৰাৰ লগত এতিয়া চিনাকি হৈ ল'লোঁ। নমতা বিয়ালৈ আহি এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী দেখি একদম ল'ৰা ফিদা হৈ গৈছে। তো ফটোগ্ৰাফী চলি আছে, এইবিলাক ধুনীয়া ধুনীয়া ছোৱালীবিলাক। তোমালোকৰ নামকেইটা কৈ দিয়াচোন। তোমাৰ নামটো? তোমাৰ ঘৰ ক'ত বাৰু? আপোনাৰ? তো নমতা বিয়া খাবলৈ আহি নম্বৰ কালেকশ্যন কৰি আছোঁহি। তো বিয়া ঘৰ কইনা আৰু কইনা মাক এয়া। তো মই নমতাকৈ বিয়া হৈ আহিলোঁ, তথাপিও যেনিবা ভালকৈ উচৰ্গা কৰিছে আৰু সেইটোৱে ভাল লাগিছে আৰু নেকি। তো গাইজ ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা ভালকৈ ড্ৰেছটো পিন্ধি আহিলোঁগৈ। আৰু ইয়াত নতুনকৈ দোকান অপেনিং কৰিলে, এখন বেংক। ইয়াত বহিব ATM, আৰু এইটো হ'ল গাঁৱৰ বেংক। আৰু অনাৰজন চিহা দেখাই দিয়ক আকৌ। তো এইগাল বিয়ালৈ যাওঁ নেকি? RPM প্লেন। তো এতিয়া যাওঁ বিয়ালৈ। তো এতিয়া যাওঁ
তেল আছেনে? তেলটো নাই হয়। তো এতিয়া যাওঁ বিয়ালৈ, একেবাৰে বিয়া ঘৰত লগ পাইছোঁগৈ নেকি আৰু। তো ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই থাকিব। এতিয়া বিয়া ঘৰত শেষত বিয়া ঘৰত মাছ খাই আছোঁ। ছাৰে মাছ খাই আছা, সদায় মাছ খাইছে তেলে, সদায় মাছ। মাছ কেইপিচ লৈছ? এপিচ, দুপিচ, 3, 4, 5 পিচ। বহুত দেৰি 4 পিচ। তোমাৰ কেইপিচ মাছ? দুপিচ। তোমাৰ কেইপিচ? দুপিচ। আৰু মোৰহে অকল চিংগুল পিচ। আৰু এতিয়া বিয়া এখন লাষ্ট ট্ৰিপ খাই আছোঁ। দাইল ইয়াৰ ফাৰ্ষ্ট ট্ৰিপ, ইয়াৰ 3 ট্ৰিপ, ইয়াৰ 3 ট্ৰিপ, ইয়াৰ 3 ট্ৰিপ আৰু মোৰ 2 ট্ৰিপ হ'ব এতিয়া। বিশ্ব ভাই, দুলু ভাই, বেয়া দিছে দিৰাই। তো এতিয়া আহিলোঁ কেমেৰাৰ পৰা ফটো উলিয়াব বহি আছোঁ। কালি বিয়া ঘৰৰ পৰা যোৱাটো অকণ লেট হৈ গ'ল, ভাগৰ লাগিলে ভুগিলোগৈ, লগ বনোৱা নহ'ল। এতিয়া চেনি মই আহিছোঁ কেমেৰা ফটো উলিয়াব। কালি বিয়াখন আচলতে 9টা বিয়া নহয়, মাতিছিলে আমাৰ মামা এজনৰ লগৰ হয়, মানে মাতিছিলে আৰু এনেই মানে প্ৰেংকহে কৰা হ'ল আৰু আপোনালোকৰ লগত বেয়া হ'ব। আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ যদি ইমানতে সময় দিব, নেক্সট ভিডিঅ'ত লগ পাইছোঁ।